তো হেল্ল' চলিয়াত কেনে আছে তোমাৰ আশা কৰোঁ নিশ্চয় ভাল আছে মই ভাল আছোঁ তো আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ মানে আৰম্ভ কৰিছিলোঁ এতিয়া মেইন কাৰণটো হ'ল বিশ্বকৰ্মাৰ দিনা মই বঢ়িয়াকৈ গাড়ী চাড়ী ধুৱালোঁ ধুই পেলাই পূজা চূজা কৰিলোঁ তাৰমানে মেইন যিটো কথা হ'ল সেইটো হ'ল সিদিনাখন সময় নাপালোঁ একদম কাম কৰি থাকোঁতে তাৰপিছত অলপ কেইটামান ক্লিপ ভিডিঅ' বনালোঁ আৰু আমাৰ দৰঙৰ মানে অসমৰ ভিতৰত চবতছে ডাঙৰ বিশ্বকৰ্মা পূজা হয় খতৰা সত্ৰ তাতে একদম গৈছিলোঁ একদম বহুত ডাঙৰ হৈ তাকে অলপ আছেই মানুহজনো অহা কিবা কিবি যাৱা গোটেইখিনি আছেই তাৰপিছত মই যিখিনি বাৰুখিনি দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু এনেকৈ আমি বঢ়িয়াকৈ খালপাৰাত গাড়ী চাড়ী ধুই আছিলোঁ এনেকৈ দেউতাৰ গাড়ীখন ধুইছিলোঁ মই ইয়াত খুৰীয়ে গাড়ী ধুই আছিল বঢ়িয়াকৈ ধুই আছিলোঁ সেয়া বঢ়িয়াকৈ গাড়ী চাড়ী ধুই পেলাই মই ৰেডি কৰি থৈ দিছিলোঁ এনেকৈ অলপ কৰিছিলোঁ বাৰু ভিডিঅ' এইখন খুৰাৰ গাড়ীখন নাছিল বাৰু বঢ়িয়া এতিয়া মই চাৰখান গাড়ীৰ মালিক এইখন ককা গাড়ীখন একদম ধুনীয়া আৰু কি ক'ম এইয়া পৰিচয় বৈদ্য মই লগ পালোঁ সেইদিনাখন মই যাওঁতে কান্দি আকৌ কিয় কান্দিলি কচোন এইটো ক'ৰবাত যাব ওলাইছে ক'ত যাবি ক'ত কিয়া দেউতাৰ দোকানত এই কান্দিলে সেইদিনাখন কান্দি আকৌ মই যাব ওলাওঁতে এই আমাৰ ৰাস্তা আমি এতিয়া বঢ়িয়াকৈ আহি আছোঁ বিশ্বকৰ্মা পূজা খতৰা মন্দিৰত বহুত ডাঙৰকৈ পূজা হয় আমি আহি আছোঁ বঢ়িয়াকৈ গাড়ী চাড়ী এইবিলাক ভিডিঅ' লৈ যাব মানুহ আৰু মই এতিয়া ভিডিঅ'টো এডিটিং কৰি আছোঁ ৰুমত এনেকৈ আকৌ ভিডিঅ'টো দেখা পাই অলপ বেয়া লাগিল কাৰণ কি ক'ম আৰু নিজৰ ঘৰখন জেগাখিনি এনেকৈ সেইদিনাখনে যাই পেলাই বাৰু ঘূৰিলোঁ আজি এতিয়া আকৌ ইয়াতে আছোঁ সোমাই আহি পেলাই একো নাই আৰু ভিডিঅ'টোত এখন ভেস্পাৰ দেখা পাইছে M80 সেইখন হ'ল ককাৰ তাৰমানে মেইন কথাটো হ'ল ককাই গাড়ীখন বহুত ভাল পাইছিল একদম আৰু গাড়ীখন যদি বেয়া হয় তেতিয়াহ'লেও ককাই মোক কৈছিল যে গাড়ীখন ভাল কৰি দিচোন ষ্টাৰ্ট নহ'লে মোক মাতে যি হ'লেও মোকে মাতে আৰু তেতিয়া কৈছিল যে হেৰি যদি মই মৰোঁ তেতিয়াহ'লে গাড়ীখন তই ল'বি মোক দিছিল গাড়ীখন সেইকাৰণে আৰু এতিয়া আমাৰ ককা ঢুকা পাওঁ 6 মাহমান হ'ল তাৰপিছত ককাই কাৰণে মোক কৈ থৈ গৈছিল সেইকাৰণে মই আকৌ অৱহেলা কৰা নাই গাড়ীখন সেইদিনাখন ওলাইছোঁ ওলাই বঢ়িয়াকৈ মাজি ধূপ চুপ দি মালা চালা আলাই পেলাই বঢ়িয়াকৈ দিছোঁ তেতিয়া ককা আত্মাটোৱে শান্তি পাব ভালো পাব মোৰো এইটো ভাল হ'ব তো সেইকাৰণে আৰু গোটেইখিনি কৰি দিলোঁ আৰু যদি ভিডিঅ'টো আজি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব এনেকুৱা ভিডিঅ' চাই আৰু বিচাৰে নে নিবিচাৰে গোটেইখিনি একদম জনাই দিব তো আজিলৈ ইমানে বাই বাই